নমস্কাৰ বন্ধু বান্ধৱীসকল, শাৰদীয় শুভেচ্ছা জ্ঞাপন কৰিলোঁ সকলোলৈকে। সকলো সুখী হৈ থাকক, সকলো নিৰোগী হৈ থাকক, সকলো মংগলময়ৰ সাক্ষী হৈ থাকক, কোনো যেন দুখৰ ভাগি নহওক তাৰেই কামনা কৰিলোঁ। বহুত দিন হ'ল, বহু মাহেই হ'ল মৰ্ণিং ৱাকত নোযোৱা। মা ঢুকোৱাৰ পিছত দেউতাৰ দায়িত্ব আহি পৰিছিল, গতিকে মৰ্ণিং ৱাকত যোৱাই হোৱা নাছিল। কিন্তু দেউতা নোহোৱা হোৱাও আজি সেই জানুৱাৰীতে নোহোৱা হ'ল, দেউতা গুচি গ'ল, কিন্তু মইহে মৰ্ণিং ৱাকত যোৱা হোৱাই নাই। আমি সাধাৰণতে বেমাৰ হোৱাৰ পিছতহে খুব বেছি সাৱধানতা অৱলম্বন কৰোঁ, কিন্তু বেমাৰ হোৱাৰ আগতেই আচলতে আমি এই যে সাৱধানতা অৱলম্বন কৰিব লাগে। বেমাৰ কেনেকৈ নহয়, কেনেকৈ আমি বেমাৰী নহওঁ, তাৰ কাৰণে আমি বেমাৰ হোৱাৰ আগতেই চেষ্টা চলাব লাগে, কিন্তু আমি সেই কথাটোত কিন্তু খুব গুৰুত্ব নিদিওঁ। এতিয়া মোৰ প্ৰেছাৰটো হ'লেই, ঈশ্বৰৰ কৃপাত ছুগাৰ বা বেলেগ ধৰণৰ একো বেমাৰ হোৱা নাই। গতিকে এতিয়াই যদি মই এই মৰ্ণিং ৱাক কৰাই হওক, য়োগাই কৰাই হওক, খাদ্যৰ খুব হিচাপত খোৱা, এনেকুৱা ধৰণৰ এতিয়াই যদি নকৰোঁ, তেন্তে হ'লে আৰু লাহে লাহে বেমাৰী হৈ গৈ থাকিম। সেইকাৰণে আজি আৰু মহালয়াও গতিকে ওলালোঁ, বহুত দিনৰ মূৰত ওলালোঁ। গণেশগুৰিখন মহানগৰীখন সপ্তাহত এসপ্তাহে প্ৰতি চেঞ্জ হৈ থকা দেখা পোৱা যায়, নহয় জানো? মই যেতিয়া প্ৰথম আহিছিলোঁ তেতিয়াতো বাৰু নকওঁৱেই, 90ত প্ৰথম যেতিয়া আহিছিলোঁ তেতিয়াতো নকওঁৱেই, সৰু সৰু ৰাস্তা আছিলে, খুবেই একদম খুব ঠেক আছিলে। এইবোৰ চব বিল্ডিংবোৰ এতিয়া নতুনকৈ সজা বিল্ডিং, তেতিয়া নাছিলে এইবোৰ। গতিকে এনেই মহানগৰীখন আজিকালি নগৰীটো লাগেই, বহুতো মহানগৰীতকৈ উন্নত যেন লগা হৈছে। খুব মৰম লাগে মোৰ মহানগৰীখন। এয়া চাওকচোন, এই দুদিনমান নাযাওঁতে এয়া বাছ ষ্টেণ্ড এটাও বনোৱা হ'ল, ছেক্ৰেটেৰিয়েটৰ ফ্ৰণ্টত, সচিবালয়ৰ বাছ ষ্টেণ্ড বুলি নাম দিছে। এয়া চাওকচোন, কেইদিনমান নগ'লেই চেঞ্জ এটা দেখুৱাই আৰু। মোৰ খুব মৰমৰ হেৰিখনলৈ গ'লোঁ, এই পাৰ্কখনলৈ গ'লোঁ, কিন্তু পাৰ্কখন আৰু এতিয়া সেই মৰমৰে হৈ আছে, কিন্তু সেই একালৰ বৃন্দাবন একালত পৰেচন কথাষাৰ এই পাৰ্কখনৰ লগত খুব খুব কথাষাৰ খুব প্ৰযোজ্য। এই ধৰক লক্ষ্মীনাথ বেজবৰুৱাদেৱ এজন অসমৰ ৰবীন্দ্ৰনাথ ঠাকুৰ, ইমান তেখেতৰ সাহিত্যৰেই হওক বা এই কামত কৃতিত্ব লভিবৰ সংকেত কিতাপখন আপুনি সেইখন পঢ়িলেই জীৱনত ল'ৰা ছোৱালী আৰু বেলেগ একো পঢ়িবই নালাগে। সেইখন যদি হাতপুথি হিচাপে ৰাখে আৰু বেলেগে ল'ৰা ছোৱালী আমাৰ বেলেগ একো জেনেৰেল নলেজ, বেলেগ একো জেনেৰেল নলেজ নহয়, এই যে নীতি শিক্ষা, বেলেগ একো ল'বই নালাগে। এনেকুৱা ধৰণৰ সমৃদ্ধি কৰি থৈ গৈছে আমাৰ সাহিত্য জগতখনক তেখেতৰ নামত এয়া পাৰ্কখন বনাইছিলে। ইমান সুন্দৰ এখন পাৰ্ক আছিলে, 2012ত বনাইছিলে তৰুণ গগৈ ডাঙৰীয়াই, আৰু তেখেতে মহান কামেই কৰি গৈছে এইটো। কিন্তু কিয় নাজানো, এতিয়া একেবাৰে জৰাজীৰ্ণ অৱস্থা কৰি পেলোৱা হৈছে তাত। কিন্তু ফলকখনত অকল তৰুণ গগৈদেৱৰ নামেই নাই, অজন্তা নেওগ ডাঙৰীয়ানীৰ নামো আছে, কিন্তু তেখেত এতিয়াও কিন্তু খুব ভাল পৰ্টফলিঅ' লৈয়ে অসমৰ ৰাজনীতিত ৰাজত্ব কৰি আছে। কিন্তু তেখেতে কিয় এনেকুৱা ধৰণৰ এই পাৰ্কখন কিয় জৰাজীৰ্ণ হ'বলৈ এৰি দিছে, সেই কথাটো বুজি নাপালোঁ। তথাপিতো আমি আগৰ পৰা গৈ থকা মহিলাসকলক লগ পালোঁ, পুৰুষসকলকো লগ পালোঁ, সকলোৰে এতিয়াও মৰমৰ হৈ আছে, কিন্তু সকলোৱে কিন্তু এতিয়াও গৈ আছে। তথাপিতো কিন্তু খুব পৰিত্যক্ত অৱস্থাত আছে এই পাৰ্কখন। আৰু তাতে ৰখীয়া যে ঘৰ এটা ধুনীয়া সজাই থৈছে, ঘৰটো যে আছে, ঘৰটোত ৰখীয়া হেনো আছেই। ৰখীয়াকেইজনে বাৰু দৰমহাও যদি নাপায়, তেওঁতো ফ্ৰীতে ঘৰ এটা থাকিবলৈ পাইছে এইহেন ইমান ধুনীয়া জেগাত। তেওঁলোকেতো নিজৰ ঘৰৰ নিচিনাকৈ অকণমানতো চাফ চিকুণ কৰি ৰাখিব লাগে। নাই, একেবাৰে ইমান ধুনীয়া এটা পৰিৱেশ আছিল, কিন্তু এতিয়া তাৰ অৱস্থাটো সাংঘাতিক ধৰণে বেয়া হৈ গ'ল। এয়া ইয়াতে ধুনীয়া ধুনীয়া শহাপহু কিছুমান আছিল,
এটা দুটা নহয়, কিন্তু শহাপহু বহুত আছিল, পোৱালিও দিছিল শহাপহুৱে। ইমান ভাল লাগে চাই। মই গাজৰ, তিয়ঁহ এনেকৈ লৈ লৈ যাওঁ, খুৱাওঁ। ইমান ভাল লাগে মনটো, মানে ৰাতিপুৱাই মনটো মানে বেলেগ ধৰণৰ ভাল হৈ একেবাৰে হেৰি হৈ আহে আৰু একেবাৰে পজিটিভ ভাইবছ এটা আহি যায় আৰু মনলৈ। আকৌ এইটো আকৌ সেই হাঁহবোৰ আছিলে, ৰাজহাঁহ কেইটামান আছিলে। তাৰপিছত এই আকৌ চৰাই বাঁহটো এতিয়াও আছে, চৰাই বাঁহ, কিন্তু চৰাই নাই তাতে। তলত আছিলে মাইনা চৰাই দুজনীমান, আৰু ওপৰত আছিলে লাভ বাৰ্ড কিছুমান। আৰু তাহাঁতে মিলিজুলি থাকে, ইমান মৰম লাগে। মই যে কিবা কিবি কল চল লৈ যাওঁ খাবলৈ দিওঁ, ইমান ধুনীয়াকৈ খায়। আৰু ইমান চিনি পোৱা হৈছিলে মাইনাকেইজনীয়ে। মই মানে এবাৰ এই ৰাস্তাইদি ষ্টেট বেংকলৈ গৈছিলোঁ পিছবেলা, কিবা কথাত মানে গৈছিলোঁ, দেৰি হৈ গ'ল আৰু বেংকত আহোঁতে পিছবেলা হৈ গ'ল। আৰু পিছবেলা মোক দেখি চিনি পাই পেলাই ইমান চিঞৰিছে মাইনা কেইজনীয়ে। মানে মই মানে একদম যেন গৈ পেলাই আকৌ কিবা এটা খুৱামগৈ তেনেকুৱা লাগিছে। মই কৈ থৈ আহিছোঁ বোলো, নাই নাই ৰাতিপুৱা লৈ আহিম দেই, তোমালোকলৈ কিবা কিবি লৈ আহিম বুলি। বুজিয়ে পালে যেনেকুৱা তেনেকুৱা। 2013 চনত যেতিয়া প্ৰথম আহিছিলোঁ, এই বহিবলৈ এনেকুৱা তেনেকুৱা আসন একো নাছিলে দেই। আৰু এই বৰদলৈ যিজনৰ তত্ত্বাৱধানত এইখন বনোৱা হৈছিলে, বৰদলৈ ডাঙৰীয়া, তেখেত আহে বৃহস্পতিবাৰে আহে। তেখেত আহি পেলাই এগালমান মানে ব্ৰেড, মাছক খুৱায়, আৰু ব্ৰেড বিস্কুট এনেকৈ একদমমান আনি পেলাই খুৱায়। কাছ আছিলে 11টা। খুব ভাল লাগে চাই। ময়ো মানে লৈ আহোঁ। এই যে বহিবলৈ তেতিয়া ইমান তেনেকুৱা আসন নাছিলে। এইবোৰ এনেকুৱা তেখেতক ক'লোঁ যে আমি বহিবলৈ অলপ বনাই দিবচোন দাদা। তেতিয়া তেখেতে বনাই দিছিলে। আকৌ কৈছিলোঁ যে এই যে এই ঘৰটোত ৰখীয়া দুজন থাকে। ৰখীয়া দুজনে যে অকণমানটো চাফা কৰি থ'ব লাগে, অন্ততঃ টয়লেটটোতো চাফা কৰি থ'ব লাগে। একদম টয়লেটটোত সোমাবলৈ মানে তাত পেচাব কৰিবলৈ জেগা নাই। মানে ইমান এটা অত্যাধুনিক টয়লেট আছিলে, সেইটো চাফা কৰিলে এতিয়াও ভাল হৈ যাব, কিন্তু নাই একদম অৱস্থা বেয়া কৰি থৈছে। তাত মানে সোমাবলৈ আপোনাৰ কোনো পধ্যে উপায় নাই, এনেকুৱা অৱস্থা। তাৰপিছত যেতিয়া তেখেতক কৈছিলোঁ তেখেতক বোলো আমাৰ কাৰণে ফল মূলৰ গছ এজোপা অলপ ৰুই দিবচোন। তেতিয়া তেখেতে আম, জলফাই এনেকৈ কিবা কিবি ৰুৱাই দিছিলে, বিলাতী বগৰী এনেকৈ ৰুৱাই দিছিলে। এতিয়া গছবোৰ ডাঙৰ হৈছে। আকৌ এই যে মাছ কাছবোৰক খুৱাবলৈ মানে মই খুব মোৰ ল'ৰাই ক'লে দেই, সৰু ল'ৰাই ক'লে যে মা যাবাচোন, এই ছেক্ৰেটেৰিয়েটৰ ফ্ৰণ্টত পাৰ্ক এখন আছে, তাত তুমি গ'লে খুব ভাল পাবা, যাবাচোন। এদিন আহি দেখি পেলাই মানে মই যেন স্বৰ্গলৈহে আহিছোঁ, এনেকুৱা ভাল লাগিলে। তেতিয়াৰ পৰা মানে মাছক দিবলৈ লৈ আহোঁ আৰু কিবা কিবি। বেছিটো মানে ধৰক শক্তি চাইহে ভক্তি নহয় জানো। 2 পেকেট ব্ৰিটেনিয়া বিস্কুট লৈ যাওঁ। আৰু তাৰপিছতে এবাৰ আকৌ তেনেকৈ লৈ গৈছোঁ, তেতিয়া দেখিছোঁ সপনাক এখন টেবুলত দেখোন একে পাহাৰৰ দৰে থৈ দিছে এগালমান বস্তু, ব্ৰেড বিস্কুট, আৰু এহাল বহি আছে, ভদ্ৰলোক বহি আছে। তেখেতসকলে দিছে। মই এতিয়া লাজতে মানে মোৰ বিস্কুট দুটা সেই বেগত ভৰাই আৰু উলিয়াবলৈ লাজেই লাগিলে মোৰ। এতিয়াহে গম পালোঁ যে তেখেতসকল মানে তেখেতে বনোৱাইছিল, তেখেতৰ তত্ত্বাৱধানতে বনোৱা হৈছিলে, বৰদলৈ আৰু মিছেছ। খুব মানে অমায়িক সাংঘাতিক ভাল মানুহ। আৰু ইমান মানে এনেকুৱা মৰম লাগে, মানে মানুহ দেখিলেই মনটো ভাল লাগি যায়, এনেকুৱা ধৰণৰ। তাৰপিছতে মই আৰু তেতিয়া বৃহস্পতিবাৰে মানে তেখেতসকলে এনেকৈ আহি পেলাই খুৱায়, মাছ কাছবোৰক খুৱায়। গতিকে বৃহস্পতিবাৰে মই আৰু বৃহস্পতিবাৰে নিনিওঁ, বাকী কেইদিন নিওঁ। বিস্কুট 2 পেকেট লৈ যাওঁ আৰু খুৱাওঁ। আকৌ এই যে শহাপহু খুৱাবলৈ লৈ যাওঁ বেলেগকৈ, গাজৰ, তিয়ঁহ সেনেকৈ কি পাওঁ লৈ যাওঁ। আৰু ৰাজহাঁহকেইজনীকো মানে বিস্কুট দিওঁ যে, তেতিয়া ৰাজহাঁহকেইজনীয়ে মোক দেখি চিনি পোৱা হ'ল। দূৰৰ পৰাই মানে একদম মোৰ মাতটো শুনিলে মোক দূৰতে দেখিয়ে মানে চিঞৰি পেলাই, মানে তাহাঁতৰ চিঞৰটো বেলেগ অলপ ৰাজহাঁহৰ, চিঞৰি পেলাই ওপৰলৈ উঠি আহে আৰু জানে মই বিস্কুট দিম খাবলৈ। আৰু এই যে এক্সাৰচাইজ কৰি থকা ল'ৰাবিলাকে কয় আৰু বা আপোনাক চিনি পালে চাওক, আপুনি অহা দেখি চিঞৰি ওপৰলৈ উঠি আহিছে। তাৰপিছতে আকৌ কাছকেইটা, মই যেতিয়া কাছকেইটা নেদেখোঁ, বিস্কুট দিওঁতে যেতিয়া নেদেখোঁ, আহ মাতোঁ যে, গোটেইকেইটা য'তেই থাকে আহি একদম মোৰ ওচৰ পায়হি। ল'ৰাবিলাকে জনা হ'ল আৰু তাত থকা চবেই জানে আৰু, বা আপুনি মাতিলে আপোনাক চিনি পাই দেই, আপুনি মাতিলে গুচি আহে।
এয়া চাওক তৰুণ গগৈ ডাঙৰীয়াৰ নামো আছে, অজন্তা নেওগ ডাঙৰীয়ানীৰ নামো আছে। তেখেতসকলে ইমান ভাল কাম এটা কৰি থৈ গৈছিলে, কিন্তু এইখন কিয় এনেকৈ পৰিত্যক্ত কৰিছে মই নাজানো। কিন্তু এইখনকেই যদি এনেকেই ধুনীয়াকৈ সজাই থয় কিন্তু তেতিয়া বেছি ভাল লাগিব। কাৰণ ধৰক তেখেতে কৰি থৈ ভাল কামৰ স্বীকৃতি সদায় থাকিব লাগে মানুহৰ, নহয় জানো? তৰুণ গগৈ ডাঙৰীয়া কংগ্ৰেছী আছিলে, মই বিজেপি বুলি মই নকৰিম এইটো কথা নহয়। আকৌ কালি আকৌ বেলেগ মোৰ দিন, আকৌ আমাৰ দিন যাব, বেলেগ আহিব, তেতিয়া আমাৰ বস্তুবোৰ ধ্বংস কৰি দিলে আমাৰ জানো ভাল লাগিব? গতিকে এইখনকে যেন চৰকাৰক অনুৰোধ জনাম যেন এইখনকে আকৌ সজীৱ কৰি তোলে, যেন চৰাই চিৰিকটিৰে ভৰি পৰে, আকৌ সজীৱ কৰি তোলে যেন ৰাজহাঁহেৰে হাঁহে পানীত চৰি থাকে, আমাৰ মনটো ভাল লগাকৈ। এয়া চাওকচোন, এই মাৰোৱাৰী যুৱ মঞ্চই পানীৰ যোগান ধৰিছিলে, কিন্তু সেই পানী কিন্তু মই খুলি চালোঁ, আজি ওলাই আছে কিন্তু পানী। আমাৰ অসমীয়া ছাত্ৰ সন্থাই এনেকুৱা কি কি খুলিছে মই দেখা নাই, কিন্তু মাৰোৱাৰী মানে যুৱ মঞ্চৰ এই কামটো কিন্তু মই খুব শলাগিছোঁ তেখেতসকলক, যে তেতিয়াৰ পৰা কিন্তু 13 চনৰ পৰা নহয় পিছত বনাইছে, কিন্তু যেতিয়াৰ পৰা বনাইছে আজিও কিন্তু তাত পানী ওলাই আছে। তেওঁলোকে ইমান মেইনটেইন কৰিছে। আৰু ফুলনিখনতো মই দেখিলোঁ যে এই যে ছেক্ৰেটেৰিয়েটৰ ফুলনিখন, তাতো কিন্তু আগৰ দৰে ফুলৰ সৌষ্ঠৱ কিন্তু নাই, অলপ ম্লান পৰিছে, কিয় নাজানো। আচলতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বেছি ব্যস্ত হৈ গৈছে, চবফালে তেখেতে হেৰি কৰিব লাগে, অকল মানে অসমৰে নহয় আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰতো বহুতখিনি তেখেতৰ দায়িত্ব আহি পৰিছে, গতিকে চাগে অলপ হেৰি হৈছে। এয়া আকৌ তাৰ ওচৰতে থকা ছেক্ৰেটেৰিয়েটৰ যিখন মানে ক্ৰিকেট কোচিং চেণ্টাৰ মানে ফিল্ডখন, তালৈও তালৈও গ'লোঁ। আকৌ এয়া যে গণেশগুৰিৰ যিখন ইণ্ডিয়ান অইলৰ যিখন মানে পেট্ৰল ডিপু, মই সেইখনো খুব ভাল পাওঁ, কিয়নো মোৰ মালিকক চাবলৈ মন যায়, যে এই মালিকজনক মোৰ মানে ধন্যবাদ দিবলৈ মন যায়। প্ৰতিটো ফুলৰ ছিজনতে কিন্তু ফুল সজাই থয়, একদম ধুনীয়াকৈ ফুল থৈ দিয়ে, তাৰ টয়লেটো চাফা কৰি থৈ দিয়ে, আৰু তাতে ATMও আছিলে, এতিয়া আছেনে নাজানো। গতিকে তেওঁলোকে খুব ধুনীয়া মেইনটেইন কৰি আছে, এই যে হেৰিখন ফুলনিখন খুব ধুনীয়া মেইনটেইন কৰি আছে। এয়া গণেশগুৰিৰ পূজা মণ্ডপটো এতিয়া এনেকুৱা হৈ আছে, কালি নিশ্চয় ধুনীয়াকৈ আকৌ একদম গোসাঁনীৰ সৈতে ধুনীয়া আজি গধূলিৰ পৰা নিশ্চয়। আজিলৈ ইমানতে সামৰোঁ, দেখুৱালোঁ আপোনালোকক গণেশগুৰি। নমস্কাৰ।